চেনেল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা মাটন কাৰীৰ চিম্পল ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকৰ মোৰ ৰেচিপিটো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লেটছ গেট ষ্টাৰ্টেড। ফাৰ্ষ্টতে মই অলপমান তেল দিছোঁ, আপোনালোকে বেছিকৈও দিব পাৰে। তেলখিনি গৰম হৈ আছে, এতিয়া মই ইয়াতে আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া মই অকণমান সিজিবৰ কাৰণে নিমখ দিম। এয়া আলুখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই অলপ অলপকৈ ইয়াত উঠাই থৈ দিম। এতিয়া মই ইয়াতে অকণমান জিৰা দিছোঁ। এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ, গোটেইখিনি দিছোঁ। এতিয়া মই অলপমান লাৰি থাকিম। এতিয়া মই ইয়াতে অকণমান নিমখ দিম। এতিয়া মই ইয়াতে অকণমান হালধি দিছোঁ। এইখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত মই আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দিছোঁ। এইখিনি প্ৰায় ফ্ৰাই হৈ গ'ল। এতিয়া আমি ইয়াতে মাটনখিনি দি দিম। এতিয়া আমি এইখিনি অলপ ঢাকি থৈ দিম, প্ৰায় 5 মিনিটমান ঢাকি থ'ম। এতিয়া আমি অলপ চেক কৰি লওঁ। এতিয়া আমি অকণমান জিৰা গুড়ি দিছোঁ। এতিয়া ভালদৰে লাৰি থাকিব লাগিব। এতিয়া আমি ইয়াতে ফ্ৰাই কৰি ৰখা আলুখিনি দি দিম, গোটেইখিনি দি দিম। এইখিনি মই অলপ ঢাকনখন গুচাই চালোঁ। এতিয়া মই অকণমান ইয়াতে ৰেড চিলি পাউডাৰ দিম। ইয়াৰ পিছত মই অকণমান মিট মছলা দিম। দি ভালদৰে আমি লৰাই থাকিম এইখিনি। এতিয়া আমি ইয়াতে অকণমান মটন মছলা দিম। আপোনালোকে গৰম মছলাও ব্যৱহাৰ কৰিব পাৰে। মোৰ লগত এভেইলেবল নাছিলে, গতিকে মই মটন মছলাই দিছোঁ। এতিয়া আমি অকণমান লৰাই থাকিম। এতিয়া মই ইয়াতে গৰম পানী দিম। আপোনালোকে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, ঠাণ্ডা পানী দিলে ভাল নহ'ব। গৰম পানী দিলে টেষ্টটো অলপ ভাল হয়। এতিয়া মই ইয়াতে 1 চামুচমান ঘিউ দি দিম। মই আৰু অলপমান ল'লোঁ আৰু
এয়া আমাৰ টেষ্টি এণ্ড ইজি মাটন কাৰী ৰেচিপিটো ৰেডি হৈ গ'ল। এয়া আপোনালোকে ভাত, ৰুটি বা পোলাওৰ লগত পৰিৱেশন কৰিব পাৰে। ধন্যবাদ।